Hello friends, Assam Health Support YouTube চেনেললৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছো। বন্ধুসকল, আজি আমি আপোনালোকৰ লগত আলোচনা কৰিম এন্টিবায়োটিকৰ ব্যৱহাৰ, এন্টিবায়োটিক কি হয় আৰু এন্টিবায়োটিকে আমাৰ দেহত কেনেকৈ কাম কৰে। সো ফ্ৰেন্ডছ, এন্টিবায়োটিক বা প্ৰতিজৈৱিক পদাৰ্থই বেক্টেৰিয়া কৰা সংক্ৰমণ ৰোধ কৰে। কিছুমান এন্টিবায়োটিকে বেক্টেৰিয়া মাৰি পেলাব আৰু কিছুমানে বংশবৃদ্ধি হ'বলৈ নিদিব। ধৰি লওক বেক্টেৰিয়াৰ সংক্ৰমণৰ বাবে মানুহ এজনৰ খুব কাহ হ'ল। চিকিৎসকে পৰীক্ষা কৰি তেওঁক এন্টিবায়োটিক 5 দিন খাবলৈ পৰামৰ্শ দিলে। মানুহজনে 2 দিন খাই দেখিলে যে তেওঁৰ কাহ কমি গৈছে। গতিকে অনিষ্টকাৰী এন্টিবায়োটিকনো কিয়নো খাব লাগে বুলি বাদ দিলে। প্ৰকৃততে 2 দিন খোৱাৰ পাছত সংক্ৰমণৰ লক্ষণ, জ্বৰ, ডিঙিৰ বিষ আদিহে নাইকিয়া হ'ল। বেক্টেৰিয়া কিন্তু বহুখিনি থাকিলেই। আৰম্ভণিতে যদি 10 লাখ বেক্টেৰিয়া আছিল, 2 দিনৰ এন্টিবায়োটিকে ধৰক 5 লাখ মান নিধন কৰিলে। বাকী 5 লাখে তলে তলে বংশবৃদ্ধি কৰি সংখ্যা 20 লাখলৈ বঢ়ালে। কেইদিনমানৰ পিছত লুকুৱা ঠাইৰ পৰা ওলাই আহি বেক্টেৰিয়াৰ সৈন্যই পুনৰ জ্বৰ, কাহ কৰিব। এইবাৰ প্ৰাবল্য বেছি হ'ব পাৰে। বেক্টেৰিয়াবিধে নিজৰ গঠন সলনি কৰি আগৰ এন্টিবায়োটিকৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতাও অৰ্জন কৰি ল'ব পাৰে। তেতিয়া প্ৰথমটো ঔষধে আকৌ কাম নিদিয়ে। এইবাৰ হয়তো উচ্চ খাপৰ এন্টিবায়োটিক প্ৰয়োগ কৰিবলগীয়া হ'ব। ইয়াৰ ফলত সময়, ধন আৰু শৰীৰৰ বহুত হানি হয়। সৰু সুৰা ৰোগতো বাৰে বাৰে এন্টিবায়োটিক ব্যৱহাৰ কৰি থাকিলে প্ৰতিৰোধ গ্ৰহ লয়। গুৰুতৰ ৰোগত এন্টিবায়োটিক প্ৰতিৰোধ গ্ৰহ ল'লে ৰোগীৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে। ভাৰতত ঔষধে কাম নকৰা যক্ষ্মা ৰোগীৰ সংখ্যা তেনেই তাকৰ নহয়। পানী লগা, ডিঙিৰ সংক্ৰমণ আদি সচৰাচৰ ভাইৰাছে কৰা ৰোগৰ বাবে এন্টিবায়োটিক ব্যৱহাৰ কৰিব নালাগে। বহুতৰে কিবা ৰোগ হ'লেই নিজে এটা এন্টিবায়োটিক কিনি খাই দিয়াৰ প্ৰৱণতা আছে। এনে কৰা কেতিয়াও উচিত নহয়। যিকোনো ৰোগৰ আগ-পাছ নুগুনি চিকিৎসকেও এন্টিবায়োটিক খাব দিব নালাগে। ৰোগটোৰ সম্ভাৱ্য কৰক বেক্টেৰিয়া চিনাক্ত কৰি নিৰ্দিষ্ট ঔষধ দিলেহে ভাল। এন্টিবায়োটিকৰ আৱিষ্কাৰ নহওঁতে পুৰণি দিনৰ সৰু সুৰা সংক্ৰমণতে কেতিয়াবা ৰোগীৰ মৃত্যু হৈছিল। এন্টিবায়োটিকৰ ব্যৱহাৰে তেনে ঘটনা নোহোৱা কৰি পেলালে। সো ফ্ৰেণ্ডছ, এতিয়া আমি গম পালোঁ যে এন্টিবায়োটিকৰ পজিটিভনেছ আৰু নিগেটিভনেছ দুয়োটাই গুণ আছে। সো এন্টিবায়োটিক ব্যৱহাৰৰ ক্ষেত্ৰত খুবেই সজাগ হওক। ধন্যবাদ। সো ফ্ৰেণ্ডছ, ভিডিঅ'টো আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু লগতে থকা ছাবস্ক্ৰাইব বটনটো ক্লিক কৰিব নাপাহৰিব। ধন্যবাদ।